হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এইটো ভিডিঅ' লৈ, কাৰণ আজি মই এখন বিশেষ ঠাইত আহিছোঁ। আপোনালোকে চাগে নিশ্চয় পিছফালে চাই গমেই পাইছে মই ক'ত আহিছোঁ। আজি আহিছোঁ মই শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ এই ঠাইখনলৈ আহিম, কাৰণ ভিডিঅ'বিলাকত দেখি আছিলোঁ আচলতে কিমান ভাল লাগে। আজি সেই আশাটো মোৰ পূৰণ হ'ল। তেতিয়াহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আৰু তাতে ভিডিঅ'লৈ সোমাই যাওঁ। এয়া ভিতৰলৈ গৈ আছোঁ। ইয়াৰ চৌপাশটো ইমানেই ধুনীয়া, চাৰিও চাইডে এয়া পাহাৰ আছে, পাহাৰৰ লগতে এয়া যেন ধুনীয়া পুখুৰীৰ নিচিনা পানীবোৰ, আৰু ইয়াৰ ধুনীয়াকৈ ৰাস্তাবোৰো ইমান ধুনীয়াকৈ বনাইছে। আচলতে ইমান ধুনীয়া লাগে ঠাইখনলৈ আহি। এয়া মূল ভৱনটোলৈ সোমোৱা পথটোত ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে, ইমান ধুনীয়া লাগিছে এই ফুলবোৰ দেখা পাই। গোটেই চৌপাশৰ পৰিৱেশটো বহুত ধুনীয়া লগা হৈছে। তাৰপিছতে এয়া মূল ভৱনটো দূৰৰ পৰা ভিউটো ইমান ধুনীয়া লাগে। এয়া আমি সোমাই আহিছোঁ ভিতৰলৈ। আহি ইমান ধুনীয়াকৈ জয় আই অসম, আমাৰ অসমৰ মেপখন দেখা পাইছোঁ। সোমাই বৰ ধুনীয়া লাগিলে, মনটো খুব ভাল লাগি গ'ল। আৰু এয়া ওপৰৰখিনিত ধুনীয়াকৈ গ্লাছ লগাই দিছে, আৰু সেইকাৰণে গোটেই ওপৰ ভাগটো আকাশখন বৰ ধুনীয়াকৈ দেখা পায় তাতে। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ গোটেই মানে ৰুমৰ ভিতৰখনে গোটেই ধুনীয়া পোহৰ হৈ থাকে, আৰু দেখাত আন্ধাৰ যেন লাগে ৰুমটো। আন্ধাৰ মানে কি, এইটো গৰম যেন হ'ব যেন লাগে, কিন্তু ধুনীয়াকৈ এ চি লগোৱা আছে। আৰু এয়া আমি পালোঁ আহি। ধুনীয়াকৈ আমাৰ বীৰ শ্বহীদসকলৰ মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে, আৰু ইয়াতে মানে প্ৰতিখন ডিষ্ট্ৰিক্টৰ মূৰ্তিবোৰ বেলেগ বেলেগকৈ থোৱা আছে, মানে এখন ডিষ্ট্ৰিক্টৰ একেলগে থোৱা আছে। তাৰপিছত মই গৈ এয়া পালোঁ আমাৰ হাজৰিকাপাৰাৰে এগৰাকী বীৰ শ্বহীদৰ মূৰ্তি। আচলতে খুব ভাল লাগি গ'ল, কাৰণ মোৰ ঘৰ যিহেতু হাজৰিকাপাৰাতেই, চিপাঝাৰ হাজৰিকাপাৰা। এওঁ আছিলে ডিম্বেশ্বৰ ডেকা। মানে ইমান ধুনীয়া লাগিছে, আৰু এইবিলাক সেই তেতিয়াৰ দিনৰ যিবিলাক মানে পেপাৰত উঠিছিলে, যিবিলাক কাম সেই বীৰ শ্বহীদসকলে কৰিছিলে, আন্দোলনবিলাক কৰিছিলে, সেই পেপাৰ কাটিংবোৰ বৰ ধুনীয়াকৈ ইয়াতে ৱালত বান্ধাই থোৱা আছে। এতিয়া আমি ওপৰৰ ফালে গৈ আছোঁ। ওপৰৰ ফালে কি আছে চাই লওঁ। ইয়াততো বহুত ধুনীয়াকৈ চালোঁ, বহুত ভাল লাগিলে। তাৰপিছত ওপৰত কি আছে চাই লওঁ। আমি ওপৰত আহি পালোঁ। ইয়াতে এটা ধুনীয়া মেডিটেশ্যন চেণ্টাৰ আছে, মেডিটেশ্যন মানে ধ্যান কেন্দ্ৰ। ইয়াতে ধ্যান কৰিব পাৰি। আচলতে আজি এই ৰুমটো বন্ধ আছে বৰ্তমান, চাগে সদায় বন্ধ থাকে নে কি নাজানো বাৰু। ভিতৰত চাগে আমাৰ সোমোৱাৰ এলাউ নহ'বও পাৰে, সেইটো নাজানো। খালি সোমাব পাৰিলে ভাল লাগিলে হয়, কাৰণ মই এনেই মেডিটেশ্যনটো খুব ভাল পাওঁ, মেডিটেশ্যন কৰি। কিন্তু যিহেতু বন্ধ আছে, আজি উপায় নাই। এতিয়া মই ভৱনটোৰ পৰা ওলাই আহি তাৰ ছাইডৰ ফালে আহি আছোঁ। ইমান ধুনীয়াকৈ এনেকৈ বনাইছে, তাৰ পৰা ভিউটো ইমান ধুনীয়াকৈ দেখি, যিটো দূৰৰ ভিউ।
আৰু এইখিনিৰ পৰা আপোনালোকে চাওক সেই ভৱনটো যেন পানীৰ মাজত যেন আমাৰ যেনেকৈ উমানন্দটো আছে ঠিক তেনেকুৱা যেন পানীৰ মাজত এই ভৱনটো আছে ঠিক তেনেকুৱা লাগে মানে ইমান ধুনীয়া লাগে এইটো যে সেই ভৱনটো গমেই নাপায় মানে ইয়াৰ পৰা চালে ইমান ধুনীয়া লগা এতিয়া আমি যাবলৈ ওলাইছোঁ খুব ধুনীয়া লাগিলে মই আগতেও কৈছোঁ আহিম বুলি ভাবি থকা আজি মানে সেই আশাটো পূৰণ হ'ল খুব ধুনীয়া লাগিছে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহি আৰু আপোনালোকেও আহিব কেতিয়াবা সময় পালে খুব ভাল পাব